হেল্ল' এভৰিৱান, আজি মই এটি বিশেষ ঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ বলক আপোনালোককো দেখাই আছোঁ। এয়া মই ৰঙিয়াত তৰণীত ৰাস মহোৎসৱ চলি আছে 90 সংখ্যক। আমি এয়া চাবলৈ আহিলোঁ। আগতে কেতিয়াও অহা নাই, এইবাৰ প্ৰথমবাৰ আহিছোঁ। বহুত বেছি ভাল লাগিছে আৰু যিসকলে অহা নাই আহিব, যিসকলে আহিছেতো আহিছে আৰু যিসকলে আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ পৰাই উপভোগ কৰিব পাৰিব ঘৰতে বহি। এয়া আমি আহি ধুনীয়াকৈ মেইন মন্দিৰটো পাই গ'লোঁ। তাৰপিছত এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ। আহি মৃন্ময় মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থৈছে। আমাৰ বীৰ লাচিতক প্ৰথমতে থৈছে, তাৰপৰা এনেকৈ বাবা বিশ্বকৰ্মা, এনেকৈ সতীৰ দেহাৱসান, এনেকৈ মহাদেৱ, ভস্মাসুৰ, এনেকৈ গোটেইখিনিয়ে বনাইছে। বনাই পেলাই বহুত বেছি ধুনীয়াকৈ বনায় আৰু চাবলৈ বহুত বেছি ভাল লাগে। ইমান ধুনীয়া নহয়নে? চাওকচোন, মানুহে কি কৰিব নোৱাৰে ন। এয়া আমাৰ শিৱৰ ৰুদ্ৰৰূপ দেখিছেনে? বাপৰে। তাৰপিছত এনেকৈ আহিলোঁ। কোনে কোনে আহিছে চাইছে আগতে কমেণ্ট কৰি জনাব। তাৰপিছত এয়া আমাৰ আগতে ওজাপালি বুলি ক'লে বয়সস্থ মানুহ আছিলে নহয়নে? এতিয়া চাওকচোন নিউ জেনেৰেশ্যনৰ ওজাপালি শিকি লৈছে। ওজাপালি মানে ইমান বেছি ভাল লাগে চাই থাকিলে, এটা ষ্টৰীত মানে বুজাব বিচাৰে আৰু। তাৰপিছত এনেকৈ আমাৰ মহাদেৱৰ পুত্ৰ কাৰ্তিক, এনেকৈ এইটো মেইন মন্দিৰ হয়, তাত সেৱা জনালোঁ, প্ৰসাদ খালোঁ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ ঘূৰি পাকি চালোঁ আৰু। তাৰপিছত এয়া এনেকৈ বাসুদেৱে যেতিয়া মানে কৃষ্ণৰ জন্ম হৈছিল মথুৰালৈ লৈ গৈ আছিল, সেয়া দৃশ্য। এয়া কৃষ্ণৰ কাৰাগাৰ। তাৰপিছত এনেকৈ এইটো পৱন পুত্ৰ হনুমানজী। তাৰপিছত এইটো আমাৰ সকলোৰে মৰমৰ গণপতিজী। তাৰপিছত এনেকৈ গোটেই মূৰ্তিখিনি চাই আমি বেলেগ মানে ওচৰতে আৰু এখন ফিল্ডত এয়া মেলা হৈ আছে, মেলাত আহিলোঁ। এইবোৰ বস্ত্ৰ মেলা হয়, মানে বহুত ধৰণৰ ওলাইছে আৰু দোকানবোৰ, খেলনা বস্তু, জুৱেলাৰী। বহুত বেছি ভাল লাগিছে। আগতে মই কেতিয়াও অহা নাই, এবাৰ প্ৰথমবাৰ আহিছোঁ আৰু যিসকলে অহা নাই আহিব। এনেকৈ ছোৱালীজনী বোলে ভাগ্য পৰীক্ষা কৰে, পিছে ভাগ্যত একো নোলাল, 0 ওলাল। তাৰপিছত এনেকৈ দেখিছেনে মানুহ কিমান হৈছে? এইফালে আছে মীনা বজাৰ। আমি মীনা বজাৰৰ ফালে আহি আছোঁ। আহি থাকোঁতে ৰাস্তাত এইবোৰ খাদ্য আৰু যোনে যি খায়, নানান ধৰণৰ খাদ্য বনাই ৰাখিছে। তাৰপিছত আমি পিছে একো খোৱা নাই, মঙলবাৰ আছিলে, আমি বাহিৰত একো নাখাওঁ। তাৰপিছত এনেকৈ চানপাপৰি হয়, এইটো কোনে কোনে ভাল পায় এইটো জনাব। মই পিছে বহুত ভাল পাওঁ, জিভাখন পিংক কালাৰ হৈ যায় নহয়নে এইবোৰ। তাৰপিছত বাচ্ছাৰ খেলনা, এয়া মীনা বজাৰ। তাৰপিছত এয়া বাচন দোকানত, এইখন দোকান দেখিলে মানে মই ৰ'ব নোৱাৰোঁ আৰু কিবা লাগে আৰু মোক। তাৰপিছত মই সৰু সৰু কিবা কিবি ল'লোঁ আৰু মন্দিৰৰ কিটচেনৰ। বেছি একো লোৱা নাই, অলপ ল'লোঁ। লৈ পেলাই এনেকৈ চব ঘূৰি পাকি চালোঁৱে আৰু চাই পেলাই তাৰপিছত এয়া দেখিছেনে? এইখন আকৌ বাচ্ছাৰ যে খেলনা বস্তু, একদম সৰু সৰু টিকলা টিকলা পোৱালিবিলাক। ছোৱালীজনী বোলে তৰাত উঠিও আকৌ ভয়ো কৰে। যোৱাবাৰ মই তাইৰ জোৰত উঠিছিলোঁ, বাপৰে মাথাই ঘূৰাইছে নে বমিয়ে কৰিম নে মৰিয়ে যাম এনেকুৱা লাগিছে। এইবাৰো পিছে জোৰ কৰিছিল, মই নুঠিলোঁ। মই এটা বস্তু বুজি নাপাওঁ, এইকেইটাত উঠি পেলাই চিঞৰে যে, এইটো আনন্দত চিঞৰে নে ভয়ত চিঞৰে? কোনে কোনে উঠি চিঞৰে, কিয় চিঞৰে মোক জনাবচোন। মই পিছে যোৱাবাৰ উঠি আৰু বাপৰে এইবাৰ কৌটিবাৰ সেৱা জনাই আৰু নুঠোঁ বুলি প্ৰতিজ্ঞা খাইছোঁ। তাই উঠিছে, চিঞৰি আছে কিন্তু উঠিবই নালাগে যদি ভয়ে কৰে নহয়নে। তাৰপিছত এনেকৈ তাৰপৰা আহিলোঁ। আহি এনেকৈ দোকানবিলাক চাইছোঁ আৰু কোনো নাই, এইবোৰতো মোৰ দোকানত আছে। তাৰপৰা এইটো সিংহ এনেকৈ চাই পেলাই আমি লাহে লাহে এইখিনি গাড়ীলৈকে খোজকাঢ়ি আহি আছোঁ। বহুত মানুহ হৈছে, কিন্তু ৰাস য'তেই নাচাওক কিয় আপোনালোকে কিন্তু মাস্ক লৈ যাব দেই, মানে তেতিয়া ধূলিটো নোসোমায় আৰু। তাৰপিছত এনেকৈ আমি ডমিন'জৰ পৰা পিজ্জা ল'লোঁ, লৈ পেলাই ঘৰমুৱা হ'লোঁ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আহিম অন্য এটা ভিডিঅ'ত, তেতিয়াহ'লে সকলো ফালে আজিলৈ আহিছোঁ। বাই বাই।